মই এজনী ছোৱালী মানুহ হয় কোনো বস্তু নহয় নিজৰ কথাবোৰ নিজৰ মাজতেই ৰখুৱা মই এজনী ছোৱালী হয় কোনো মাল নহয় মোৰ কাপোৰ পিন্ধাৰ ষ্টাইল দেখি প্ৰশ্ন কৰা মোক মোৰ ওপৰত চকু দিবলৈ তোমালোক কোন হয় মোৰ প্ৰত্যেকটো কথা প্ৰতিটো কামেই কিয় ভুল বুলি কোৱা হয় দুখ বেলেগে কৰিব কিন্তু দুখাটোৰ মই কিয় হ'ব লাগে কোনো এটা কাম কৰাৰ আগত কিয় সকলো মানুহ মাজত আহি পৰে এন্ধাৰ হোৱাৰ পিছত ঘৰৰ পৰা বাহিৰত নেযাবি মানুহে কি ক'ব কালি তুমি কোন ল'ৰাৰ লগত আছিলা ওচৰৰ মানুহে ক'লে ছোৱালী হয় তুমি কেনেকৈ থাকিব লাগে জানা নহয় বাহ সমাজৰ মানুহৰ ইচ্ছামতে মোৰ জীৱনৰ নিয়মবোৰ তৈয়াৰ কৰা হ'ব তেওঁলোকৰ যেনেকৈয়ে মন যাব তেনেকৈয়ে মই যাব লাগিব নহ'লে মানুহে কি ক'ব যদি অলপ কথা কওঁ তেতিয়া মই অভদ্ৰ মোৰ লগত যদি কিবা বেয়া হয় তেতিয়া তাৰ একমাত্ৰ কাৰণো ময়েই হয়তো মোৰেই কাৰোবাৰ লগত কিবা সম্বন্ধ আছিল সেইবাবেইতো আজি এই অৱস্থা সকলোৱে মোকেই দোষী সজাব কিন্তু নিজৰ দুখটো বিচাৰি নাচায় মই আৰু কি ক'ম যেতিয়া বাছ ষ্টেণ্ডত বাছৰ বাবে ৰৈ থাকোঁ বহু বেয়া চকুৰে চোৱা হয় মোক বাছত ভিৰ হয় মই বুজি পাওঁ কিন্তু কিয় ইনডাইৰেক্টলি বাৰে বাৰে মোৰ শৰীৰ স্পৰ্শ কৰা হয় ছোৱালীৰ এটা গ্ৰুপৰ লগত যদি এজন ল'ৰা থাকে তেতিয়া সেই ল'ৰাজন শিক্ষিত আৰু শান্ত যদি এটা ল'ৰা গ্ৰুপৰ লগত এজনী ছোৱালী থাকে তেতিয়া সেই ছোৱালীজনী কিয় চৰিত্ৰহীন বুলি কোৱা হয় কাষৰ সকলো মানুহে মোক অভদ্ৰ চৰিত্ৰহীন বুলিয়েই ভাবে হয়তো তেওঁলোকৰ নিজৰ চিন্তাধাৰাৰ প্ৰতি খবৰেই নাই মোক দুৰ্বল বুলি ভাবি ভুল নকৰিব মই সহজে এৰি দিয়া মানুহ নহয় সেইবাবে নিজে নিজৰ দৰে থাকা এইটো মোৰ জীৱন মোৰ কথা ইয়াত চকু দিবলৈ আপোনালোক কোন হয় মোৰ ভাল লাগিব যদি মোক কোনোবাই মৰমেৰে চায় এনেদৰে চাই যেন মই মোৰ চুলিহে ভাল কৰোঁ শৰীৰৰ কাপোৰ নহয়